মহাভাৰতৰ মতে দ্ৰৌপদী ৰজা দ্ৰুপদৰ কন্যা আৰু পঞ্চ পাণ্ডৱৰ পত্নী আছিল। কৌৰৱৰ দ্বাৰা আয়োজিত কৰা হোৱা পাশা খেলত যুধিষ্ঠিৰে সমগ্ৰ ধনৰত্ন, হাতী ঘোঁৰা, ৰাজ্য সকলো ক্ৰমে বাজিত হাৰিল। সেইদৰে বাজি মাৰি ভায়েকহঁতকো হেৰুৱালে আৰু অৱশেষত দ্ৰৌপদীকো হেৰুৱালে। পাশা খেলৰ পণত হাৰিলত পাণ্ডৱ দুৰ্যোধনৰ অধীন হৈ পৰিল। কৰ্ণৰ দিহামতে তেওঁবিলাকে ৰাজপোছাক সুলুকাই দুৰ্যোধনৰ গোলামী কাম কৰিব লগাত পৰিল। বান্দিৰ কামত লগাবৰ বাবে দ্ৰৌপদীক দুশাসনে ৰাজসভাৰ মাজলৈ চোঁচৰাই আনি পিন্ধি থকা শাৰীখন সুলুকাই বেটীৰ সাজ পিন্ধিবৰ বাবে আদেশ দিলে আৰু ৰাজসভাৰ মাজত দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰিবলৈ চেষ্টা কৰি দ্ৰৌপদীৰ অপমান কৰিল। আপোনালোকে জানেই চাগে দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ কাহিনীটো, কিন্তু আজি এই ভিডিঅ'টোত আপোনালোকক ক'বলৈ লৈছোঁ দ্ৰৌপদীৰ কেনেকৈ জন্ম হৈছিল, দ্ৰৌপদীয়ে কেনেকৈ 5জন স্বামী লাভ কৰিছিল আৰু কেনেকৈ দ্ৰৌপদীয়ে 5জন স্বামীৰ সৈতে পত্নী ধৰ্ম পালন কৰিছিল। মহাভাৰতৰ গ্ৰন্থৰ মতে দ্ৰোণাচাৰ্য আৰু দ্ৰুপদ সৰুৰে পৰা বন্ধু আছিল। ৰজা হোৱাৰ পিছত দ্ৰুপদৰ অহংকাৰ বাঢ়ি গৈছিল। যেতিয়া দ্ৰুপদে ৰজা দ্ৰোণাচাৰ্যক নিজৰ পুত্ৰ বুলি ভাবি লগ কৰিবলৈ গৈছিল, তেতিয়া দ্ৰুপদ ৰজাই দ্ৰোণাচাৰ্যক বহুত অপমান কৰিলে। পিছত দ্ৰোণাচাৰ্যই পাণ্ডৱৰ সহায়ত দ্ৰুপদক পৰাজিত কৰিলে আৰু নিজৰ অপমানৰ প্ৰতিশোধ ল'লে। ৰজা দ্ৰুপদে পাণ্ডৱৰ হাতত পৰাজয় বৰণ কৰাৰ বাবে বহুত দুখী হৈ আছিল। যেতিয়াৰ পৰা দ্ৰোণাচাৰ্যৰ কাৰণে যুদ্ধত দ্ৰুপদ ৰজা পৰাজিত হ'ব লগাত পৰিছিল, তেতিয়াৰ পৰাই দ্ৰুপদে খন্তেক সময়ো শান্তিত থাকিব পৰা নাছিল। ৰজা দ্ৰুপদ চিন্তাতে দুৰ্বল হৈ পৰিবলৈ ধৰিলে আৰু ৰজা দ্ৰুপদে দ্ৰোণাচাৰ্যক বধ কৰিবৰ বাবে এজন পুত্ৰৰ আশাত এখন আশ্ৰমৰ পৰা আনখন আশ্ৰমলৈ যাবলৈ ধৰিলে। এইদৰে পুত্ৰৰ আশাত ইখন আশ্ৰমৰ পৰা সিখন আশ্ৰম ঘূৰি ফুৰোতে এদিন তেওঁ কলমাচি নামৰ এখন নগৰ পালেগৈ। সেই নগৰখনত ব্ৰহ্মচৰ্য পালন কৰা ব্ৰাহ্মণসকলে বসবাস কৰি আছিল। তাতেই ৰজাই দুজন ব্ৰাহ্মণ ইয়াজ আৰু উপয়াজক লগ পালে। ৰজাই প্ৰথমে উপয়াজক পুত্ৰ প্ৰাপ্তিৰ বাবে হৱনযজ্ঞ কৰিবৰ বাবে প্ৰাৰ্থনা কৰিলে, কিন্তু উপয়াজে ইয়াজক প্ৰাৰ্থনা কৰিবৰ বাবে ৰজাক জনালে। তাৰ পিছত ৰজা দ্ৰুপদে ইয়াজৰ ওচৰত পুত্ৰ প্ৰাপ্তিৰ বাবে হৱনযজ্ঞ কৰালে। সেই অগ্নিকুণ্ডৰ পৰা এজন দিব্য কুমাৰ প্ৰকট হ'ল। সেই কুমাৰজন অগ্নিকুণ্ডৰ পৰা প্ৰকট হোৱাৰ পিছতেই গৰ্জন কৰিবলৈ ধৰিলে। কুমাৰ ৰথত উঠি ইফালে সিফালে যাবলৈ ধৰিলে। খন্তেক সময়ৰ পিছত আকৌ সেই অগ্নিকুণ্ডৰ পৰাই পাঞ্চালী কুমাৰী দ্ৰৌপদীৰো প্ৰকট হয়। পাঞ্চালী অৰ্থাৎ ৰজা দ্ৰুপদৰ পুত্ৰী দ্ৰৌপদীৰ পদুমৰ পাহিৰ দৰে চকু, কোমল ওঠ আৰু চুলিবোৰ কিচকিচিয়া কলা আছিল। এনে লাগিছিল যে কোনোবা দেৱীয়ে স্বয়ং মনুষ্যৰ শৰীৰ ধাৰণ কৰিহে যেন অগ্নিকুণ্ডত প্ৰকট হৈছেহি। তাৰপিছত ব্ৰাহ্মণে দিব্য কুমাৰ তথা কুমাৰীৰ নামকৰণ কৰিলে। তেওঁলোকে ক'লে যে এই কুমাৰজন অসহিষ্ণু, বলৱান আৰু ৰূপৱান হোৱাৰ লগতে কৱচ কুণ্ডলো ধাৰণ কৰি প্ৰকট হৈছে। কুমাৰৰ শৰীৰত অগ্নিৰ প্ৰভাৱ দেখা পোৱা গৈছিল, সেইবাবে তেওঁৰ নাম ধৃষ্টদ্যুম্ন ৰাখিলে আৰু এই কুমাৰীগৰাকীৰ বৰণ কৃষ্ণ বৰণৰ হয় বাবে এই নাম কৃষ্ণা ৰখা হ'ল। যেতিয়া দ্ৰৌপদীৰ প্ৰকট হৈছিল, সেই সময়তে আকাশবাণী হৈছিল যে এই কন্যাটিয়েই কুৰু বংশৰ পতনৰ কাৰণ হ'ব। দ্ৰৌপদী পূৰ্বজন্মত এজন ডাঙৰ ঋষিৰ গুণৱান কন্যা আছিল। তেওঁ ৰূপৱতী, গুণৱতী আৰু সদাচাৰিণী আছিল, কিন্তু পূৰ্বজন্মত কৰা পাপৰ ফলত তেওঁক কোনেও পত্নীৰূপে গ্ৰহণ কৰা নাছিল। সেইবাবে দুখী হৈ তেওঁ তপস্যা কৰিবলৈ ধৰিলে। তেওঁৰ উগ্ৰ তপস্যাৰ কাৰণে ভগৱান শিৱ প্ৰসন্ন হ'ল আৰু দ্ৰৌপদীক ক'লে, তুমি মোক মনে বিচৰা বৰদান মাগিব পাৰা। দ্ৰৌপদী তেতিয়া ইমানেই প্ৰসন্ন হ'ল যে তেওঁ বাৰে বাৰে ক'লে যে মই সৰ্বগুণযুক্ত স্বামী পাব বিচাৰোঁ। তেতিয়া ভগৱান শিৱই ক'লে, তুমি মনে বিচৰা স্বামী পাবৰ কাৰণে মোক 5বাৰ প্ৰাৰ্থনা কৰিলা, সেইবাবে তুমি পিছৰটো জনমত এজন নহয় 5জন স্বামী প্ৰাপ্ত কৰিবা। দ্ৰৌপদীয়ে তেতিয়া আচৰিত হ'ল আৰু শিৱক ক'লে, হে ভোলানাথ, মোক এজনেই স্বামী লাগে,
5জন স্বামীৰ প্ৰয়োজন নাই। শিৱই তেতিয়া দ্ৰৌপদীক ক'লে, মোৰ বৰদান কেতিয়াও ব্যৰ্থ নহয়, সেইবাবে তুমি 5জন স্বামী লাভ কৰিবা। আৰু শিৱৰ বৰদানৰ প্ৰভাৱত দ্ৰৌপদীয়ে পিছৰটো জনমত অৰ্জুনকে ধৰি যুধিষ্ঠিৰ, ভীম, নকুল আৰু সহদেৱ এই কেইজনক স্বামী হিচাপে পালে। এতিয়া প্ৰশ্ন হয় যে দ্ৰৌপদীয়ে এই গোটেইকেইজনৰ সৈতে কেনেকৈ পত্নী ধৰ্ম পালন কৰিল। ৰজা দ্ৰুপদে নিজৰ পুত্ৰী দ্ৰৌপদীৰ বিবাহৰ বাবে স্বয়ম্বৰ আয়োজন কৰিছিল আৰু সেই স্বয়ম্বৰতে অৰ্জুনে সম্পূৰ্ণ চৰ্ত পূৰণ কৰি দ্ৰৌপদীক নিজৰ পত্নী কৰিলে। অৰ্জুনে যি সময়ত দ্ৰৌপদীক নিজৰ পত্নী হিচাপে গ্ৰহণ কৰিছিল, সেই সময়ত পাণ্ডৱসকলে নিজৰ পৰিচয় লুকুৱাই মাক কুন্তীৰ সৈতে ব্ৰাহ্মণৰ বেশেৰে বনবাস খাটি আছিল। পাণ্ডৱসকলে ভিক্ষা মাগি যিমান সামগ্ৰী পাইছিল, সেই সকলোবিলাক মাক কুন্তীৰ সন্মুখত ৰাখি দিছিল আৰু কুন্তী দেৱীয়ে সেই সামগ্ৰীসমূহ 5 পুত্ৰৰ মাজত ভগাই দিছিল। যিদিনাখন অৰ্জুনে দ্ৰৌপদীক লৈ নিজৰ কুটীৰলৈ আহিল, তেতিয়া অৰ্জুনে বাহিৰৰ পৰাই মাকক মাত লগাই ক'লে যে চোৱা মা, আজি আমি তোমালৈ কি আনিছোঁ। কিন্তু তেতিয়া কুন্তী দেৱীয়ে ঘৰৰ কামত ব্যস্ত হৈ থকাৰ বাবে তেওঁ নোচোৱাকৈ কৈ দিলে যে যি আনিছা 5জন ককাই ভাইৰ মাজত সমানে ভগাই লোৱা। আপোনালোকে জানেই যে 5জন ককাই ভাই বহুতেই সত্যবাদী আৰু ধাৰ্মিক আছিল। সেইকাৰণে মাকৰ প্ৰত্যেকটো কথা পালন কৰাটো তেওঁলোকৰ ধৰ্ম বুলি ভাবিছিল। কিন্তু যেতিয়া কুন্তী দেৱীয়ে বাহিৰলৈ আহি দ্ৰৌপদীক দেখা পালে, তেতিয়া তেওঁ বহুত অসহায় হৈ পৰিল যে তেওঁ অলপ আগত কি কথা কৈ পালে। তেওঁ ধৰ্মৰাজ যুধিষ্ঠিৰক ক'লে যে এনে এটা উপায় উলিওৱা যিটোত দ্ৰৌপদীৰো একো অনৰ্থ নহয় আৰু মোৰ কথাও যাতে বিফলে নাযায়। যেতিয়া ৰজা দ্ৰুপদে এইটো কথা গম পালে, তেওঁ বহুত চিন্তিত হ'বলৈ ধৰিল। সেয়ে তেওঁ সভাত বহি থকা শ্ৰীকৃষ্ণ আৰু মহৰ্ষি ব্যাসদেৱক সমস্যাটোৰ বিষয়ে অৱগত কৰিলে। তেতিয়া মহৰ্ষি ব্যাসদেৱে ৰজাক ক'লে যে দ্ৰৌপদীয়ে পূৰ্বজন্মত ভগৱান শিৱক স্বামী পাবৰ বাবে 5বাৰ প্ৰাৰ্থনা কৰিছিল আৰু শিৱই বৰদান দিলে যে তেওঁৰ 5জন স্বামী হ'ব। সেয়ে নিশ্চিন্ত মনে ৰজা দ্ৰুপদক দ্ৰৌপদীৰ বিবাহ 5জন পাণ্ডৱৰ লগত দিবলৈ উপদেশ দিলে। পোনপ্ৰথমে তেওঁৰ বিবাহ সকলোতকৈ ডাঙৰ যুধিষ্ঠিৰৰ সৈতে হ'ল আৰু সেইদিনা ৰাতি দ্ৰৌপদীয়ে যুধিষ্ঠিৰৰ সৈতে পত্নী ধৰ্ম পালন কৰিলে। তাৰ পিছদিনাখন ভীমৰ সৈতে বিবাহ কৰি ভীমৰ লগত পত্নী ধৰ্ম পালন কৰিল আৰু ঠিক এনেদৰে অৰ্জুন, নকুল আৰু সহদেৱৰ সৈতে তেওঁ পত্নী ধৰ্ম পালন কৰিল। কিন্তু ভাবিবলগীয়া কথা এইটো যে এজন স্বামীৰ সৈতে পত্নী ধৰ্ম পালন কৰাৰ পিছত কেনেদৰে বাকী কেইজন স্বামীৰ সৈতে দ্ৰৌপদীয়ে পত্নী ধৰ্ম পালন কৰিল। আপোনাক ক'ব বিচাৰিছোঁ যে যেতিয়া ভগৱান শিৱই দ্ৰৌপদীক 5জন স্বামী পাবৰ বাবে বৰদান দিছিল, তেতিয়া শিৱই জানিছিল যে দ্ৰৌপদীৰ 5জন স্বামীৰ লগত পত্নী ধৰ্ম পালন কৰিবলৈ সমস্যা হ'ব। সেয়ে ভগৱান শিৱই দ্ৰৌপদীক এইটো বৰদান দিছিল যে তেওঁ প্ৰতিদিনে কুমাৰীত্ব প্ৰাপ্ত কৰিব। সেয়ে 5 পাণ্ডৱে দ্ৰৌপদীক বিবাহৰ পিছতো কন্যা ৰূপতেই প্ৰাপ্ত কৰিছিল।